এই মুহূৰ্তত লৈ আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্যক লৈ উত্তাল ছ'চিয়েল মিডিয়া। কিয় মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্যক লৈ গৰম হৈছে ছ'চিয়েল মিডিয়া? সদ্য ঘোষিত নীট এক্সামৰ সফলতাক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে। তেওঁ কৈছে যে অসমীয়া ল'ৰা-ছোৱালীয়ে ভালকৈ নপঢ়িলে আজমলৰ সন্তানে অসম দখল কৰিব। এক আজব মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁ কৈছে যে অসমীয়া ল'ৰা-ছোৱালীয়ে যদি পঢ়া শুনা নকৰে তেনেহ'লে এদিন আজমলৰ সন্তানে অসম দখল কৰিব। উল্লেখযোগ্য যে সদ্য ঘোষিত ৰিজাল্টত ধৰ্মীয় সংখ্যালঘুসকলে ভাল ৰিজাল্ট দেখুৱাইছে। ভাল ৰিজাল্ট দেখুওৱাৰ কাৰণে তেওঁ এই মন্তব্য প্ৰকাশ কৰিছে। ইমান নিজ মানসিকতাৰ মানুহে এনেধৰণৰ মন্তব্য কৰিব পাৰে? তেওঁৰ মন্তব্যক লৈ একাংশই ছ'চিয়েল মিডিয়াত তেওঁক তুলা-ধুনা দিছে। এনেধৰণৰ ভাইৰেল নিউজ দেখাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।